উঠিব লাগে তো আমি বেলচা আনিব আহিছোঁ বহুত বেয়া লাগিছে ইমান দিন ঘূৰি তো গৰুটো মৰি থাকিলে কি ক'ম আৰু এটা ভিডিঅ' এটা বনাওঁ আপোনালোকে চাই পাওঁ তো আমি বেলচা লৈ আহিলোঁ এইখন বেলচা তো এতিয়া আমি আৰু মাটি খান্দা আৰম্ভ দিম কেইটা লগৰকেইটাই মাটি খান্দি আছে তাৰমানে তো গাঁতাটো অলপমান হ'ল এতিয়া এইখনেদি খান্দিম চাই থাকক এতিয়া গাঁতা খান্দা দেখাওঁ আপোনালোকক এতিয়া আৰু গাঁতাটো পুৰা খান্দিম আৰু এতিয়া পৰা গাঁতাটো খান্দি কিনে আৰু গৰু টানিব লাগে চাই থাকক ভিডিঅ'টো তো আমাৰ কাম শেষ হ'বই এতিয়া গৰুটো আনিব লাগে তো অলপমান কাম বাকী আছে তো কামখিনি হ'বই আমাৰ তো গৰুটো আনো আনি ইয়াত কুটিম আৰু তো ওপৰত কিবা নিমখ চিমখ সাৰ চাৰ দিয়ে নেকি জল্দি পচি যাবৰ কাৰণে তো এইখিনি কৰি লওঁ তাৰপিছত গৰুটো আনিম চাই থাকক আমাৰ গাঁতাটো খান্দা হৈ গ'ল এতিয়া চব সমান কৰি দিলোঁ কিমান মান গাঁতা খান্দা আৰু নাখান্দো আৰু বহুত ভাগত ধৰি গৈছে কিমান মান হৈছে থওক এক কাকাল আৰু নাখান্দো এটা তো এতিয়া গৰুটো লৈ আহোঁ ইয়াত দিম তাৰপিছত চাই থাকক প্ৰচেছটো দেখাই আছোঁ আপোনালোকক তো চাই থাকক এইটো ৰাস্তা গৰুটো লৈ আহোঁ বোলো গৰুটো লৈ আহি তাৰপিছত পুতিম বোলো তো এইটোৱে আমাৰ গৰু মৰি থাকিলে ৰাতিৰ ভিতৰতে এইটো এতিয়া নিম আমি গৰুটো লৈ আহিলোঁ গৰুটো লৈ আহোঁতে আপোনালোকক দেখাব নোৱাৰিলোঁ তো গৰুটো বহুত ওজন হৈ গৈছিল তো ইমান দেখাব নোৱাৰিলোঁ এতিয়া চাওক চাই থাকক চাওক কিবা উলিয়াই আছে মানে কি বস্তু বিকাশ আধাৰ কাৰ্ড মানে গৰুটোৰ আধাৰ কাৰ্ড বনাইছিল মানে সেইকাৰণে উলিয়াই আছে তো গৰুটো আনিলোঁ ইয়াত থলোঁ চাওক এইটো গৰু এতিয়া পুতিম তো চাই থাকক চাওক গৰুটো পুতা হ'ল তাৰপিছত মাটি দি আছে মানে হনাই সম্পূৰ্ণ হনাই হ'ব মাটি দি আছে ময়ো দিওঁ অলপ পিছত সাৰ দিয়া হ'ব পচাৰ কাৰণে এয়া নিমখ দি আছে ওপৰত দিয়ে নিমখ মাটি পেলোৱা হ'ব আমাৰ গাঁতা খান্দি পুতি হৈ গ'ল তো এই পুতি থলোঁ অলপমান কাম বাকী আছে তো এইখিনি বনালোঁ ভিডিঅ' এটা একদম নৰ্মেল ভিডিঅ' বনালোঁ তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব
আজিলৈ বাই বাই।